ইমান ৰিস্কৰ কাম কোনোবাই কৰে নেকি? য'ত ৰিস্ক নাই তাত লাইফ আছে জানো দেউতা? বাজে কথা নবকিবি। কিমান বাৰ কলো বোলো মোৰ ঠিকাৰ কামত লাগ। নাই, তেওঁ সাংবাদিকহে হ'ব। কাৰণ মই সৰুৰ পৰা দেখি আছো দেউতা, আপোনাৰ ঘৰৰ কাৰণে অকণমানো সময় নাই। আন কিবা বেমাৰ হ'লেও আপোনাক খবৰ ল'বলৈ সময় নাই। সেইকাৰণে মই এনেকুৱা এটা কাম বিচাৰি লৈছো য'ত মোৰ অজস্ৰ সময় থাকে। এইবোৰ কাম কৰি তই যিকেইটা টকা পাৱ তাতকৈ বহুত বেছি দৰমহা মই মোৰ ড্ৰাইভাৰটোক দিওঁ। মোকে এজন আপোনাৰ ড্ৰাইভাৰ বুলিয়ে ভাবি লওক, যিয়ে সাংবাদিকতা গাড়ীখন কেলধুপকৈ হ'লেও চলাইছে। কিন্তু মনত ৰাখিব, মোৰ এই গাড়ীখনৰ গাত আজিলৈকে কোনো হালধীয়া ৰং সানিবলৈ পৰা নাই। लगता है इस बार सलमान खान की शादी हो ही जानी है। क्यों? What? এনেকে চাই আছো যে? It's your news only. Fake news. Mind your own business. What did you say? কি কলি? কিমান দিন হৈছে ইয়ালৈ আহা? I'm sorry. You better be. অৰিন্দমৰ লগত ডেটত গৈ আছে। জানো, বহুত সোনকালে খেদি আছো। চাটাক।